নমস্কাৰ জনাবলৈছো অন্য এক খবৰ শোণিতপুৰ জিলাৰ জামুগুৰিস্থিত ৰঙাচুকুৱাৰ এজন শিক্ষকৰ অভিনৱ পদক্ষেপ ৰঙাচুকুৱা অঞ্চলৰ ৰাজীৱ শৰ্মা নামৰ শিক্ষক তথা জ্যেষ্ঠ সমাজকৰ্মীজনে প্ৰায় 200ৰো অধিক শিক্ষাৰ্থীলৈ বিতৰণ কৰিলে বিনামূলীয়াকৈ মাস্ক শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত ৰঙাচুকুৱা অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীৱ শৰ্মাই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি কোভিড প্ৰটকল মানি চলি বিদ্যালয়সমূহ খোলা সময়ত ৰঙাচুকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে ৰঙাচুকুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰায় 200ৰো অধিক শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। ৰঙাচুকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অঞ্জন বৰা, নাৰায়ণ প্ৰখেল, ৰাজীৱ শৰ্মা তত্বাৱধানত অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীৱ শৰ্মাই মেডিকেলযুক্ত তিনিপটীয়া মাস্কসমূহ প্ৰদান কৰে। ৰাজীৱ শৰ্মাই জানিবলৈ দিয়া মতে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলক মাস্ক নোহোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই। তেওঁৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ বাবে অঞ্চলবাসীয়ে তেওঁক ভূয়সী প্ৰশংসা কৰিছে। যে তেওঁলোক স্কুল অহা নাই, কাৰণটো কি? দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহখিনি মাস্ক এখন দিব পৰা নাই কাৰণে স্কুল অহা নাই। সেইটো উপলব্ধি কৰিয়েই মই দেখিলোঁ যে মোৰ ওচৰত ৰঙাচুকুৱা গাৰ্লছ ছেমি, ৰঙাচুকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই ল'ৰা ছোৱালীখিনিক মই ব্যক্তিগতভাৱে মই মাস্ক বিতৰণ কৰিছোঁ আৰু মই ল'ৰা ছোৱালীসকলক বুজাই দিছোঁ যে এই মাস্কখনৰ উপকাৰিতা কি আৰু এই মাস্কখন কিয় পিন্ধিব লাগে। এই গোটেই কথাখিনি মই মোৰ স্কুলৰ মোৰে বন্ধু নাৰায়ণ প্ৰখেলদেৱক বা স্কুলৰ সকলো শিক্ষকৰ সাক্ষাতত মই তেওঁলোকৰ ক্লাছে সোমাই মই তেওঁলোকক গোটেই কথাখিনি বুজাই দিছোঁ আৰু অন্যকো পিন্ধিবলৈ মই তেওঁলোকৰ জৰিয়তে মই এইটো এটা তেওঁলোকক অনুৰোধ ৰাখিছোঁ। প্ৰায় কেইগৰাকী ছাত্ৰ ছাত্ৰীক আপুনি দিলে? মই ৰঙাচুকুৱা গাৰ্লছত দিলোঁ প্ৰায় 112গৰাকী আৰু ৰঙাচুকুৱা উচ্চতৰ মাধ্যমিকত প্ৰায় 200। যিখিনি ক্লাছ হৈ আছে মই সেইখিনিক দিছোঁ আৰু বাকীখিনি কাৰ্যালয়ে দিব, মই যোগান ধৰিম। ঠিক আছে। অলপ তোমালোকক সকলোকে এখন মাস্ক দিম আৰু এই মাস্কখন হ'ল তোমালোকে পিন্ধি চাই এইখনৰ 3 টৰপীয়া। কিছুমান কি কয় ৰুমাল বান্ধিলেও হয়, কাপোৰ বান্ধিলেও হয়, কিন্তু মই অলপ তোমালোকক বুজাই দিছোঁ এইখনেদি তোমালোকৰ পানী পাৰ নহয়। অলপ তোমালোকক সকলোকে এখন মাস্ক দিম আৰু এই মাস্কখন হ'ল তোমালোকে পিন্ধি চাই এইখনেদি তুমি ইয়াত পানী দিয়া যদি পাৰ হয় মোক পাৰ নহয়। আমাক এইখন কিয় পিন্ধিব দিছে? অঞ্জন ছাৰৰ কৰোণা আছে, মোৰ লগত কথা পাতি আছে। অঞ্জন ছাৰৰ মুখৰ অকণমান অলপ ফুৰি বা কিবা মোৰ গাত পৰিছে নাই? পৰিবই। এইখন থাকিলে কিন্তু সেই পানীটো ইয়াতে থাকিব, ইয়াৰ পৰা পাৰ নহয়। আৰু এইখন বস্তু কি এইখন মেডিকেলৰ, এইখন তোমালোকৰ যি লেতেৰা হয় তোমালোকে এটা কাম কৰি গৰম পানী ল'বা ঘৰত, এনেকৈ 3 বাৰ আপ ডাউন কৰিবা, ৰ'দত মেলি দিবা, পিছদিনা আকৌ পিন্ধিব পাৰিবা। আৰু এইখিনিতে তোমালোকে ঘৰত পাৰিলে এটা চিলাই মাৰি ল'বা, নিচিঙে চিলাই এটা মাৰি ল'বা। বগা আছে তো বগা ফুটাৰে মাৰিলে হ'ল। গতিকে এইখন হ'ল মেডিকেলৰ। এইখন তোমালোকে নাভাবিবা যে 10 টকাটো ডাঙৰ কথা নহয়, কিন্তু ইয়াৰ গুণটো ডাঙৰ কথা। পিন্ধিছে চবেই, মই এইখনো পিন্ধিছোঁ, এইখনটো মোৰ ঠিকেই আছে, ৰাজেন শৰ্মা ঠিকে আছে। কিন্তু কিছুমান ৰুমাল বান্ধিলেও কালি মই বাছত গৈছোঁ, মোৰ ওচৰতে গৈছে ৰুমাল বান্ধি গৈছোঁ। কালি বজাৰত কোনো মাস্ক এইখনেদি তুমি ইয়াত পানী দিয়া যদি পাৰ হয় মোক পাৰ নহয়। আমাক এইখন কিয় পিন্ধিব দিছে? অঞ্জন ছাৰৰ কৰোণা আছে, মোৰ লগত কথা পাতি আছে। ৰাজীৱ শৰ্মাৰ এনে পদক্ষেপলৈ শলাগ লৈছোঁ, লগতে তেখেতৰ এনে পদক্ষেপৰ জৰিয়তে শিক্ষাৰ্থীসকল বাৰুকৈ উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।